মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই মোৰ আগৰ ভিডিঅ'টো তোমালোকক নৱম শ্ৰেণী গণিতৰ এক্সাৰসাইজ 2.4 ৰ 1 নম্বৰ অংকখিনি কেনেকৈ কৰিব লাগে দেখাইছিলোঁ আজি 2 নম্বৰ আৰু 3 নম্বৰ অংকখিনি মই কেনেকৈ কৰিব লাগে দেখুৱাই দিওঁ 2 নম্বৰ অংকখিনি তোমালোকক gx to px ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব কৈছে ইয়াৰ মই এটা কৰি দিছো বাকি কিটা তোমালোকে চেষ্টা কৰিবা আৰু নোৱাৰিলে মোক জনাবা ইয়াত px দিয়া আছে 2x³ + x² - 2x - 1 আৰু gx টো দিয়া আছে x + 1 ইয়াত gx ৰ শূন্য উলিয়াই লবা -1 টো ইয়াত যেহেতু x + 1 ৰ শূন্য -1 গতিকে মই এই x + 1 ৰ শূন্যটো উলিয়াই লৈছো এটো তোমালোকে 1 নম্বৰ অংকখিনি যেনেকৈ কৰিছিলা তেনেকৈ কৰিলেও হ'ব নতুবা এনে ধৰণে কৰিলেও হ'ব 1 নম্বৰ অংকখিনিত মই এটো এনে ধৰণে সজাই লৈছিলো x - 1 কৰি এনেকৈ x - a এনেকুৱা ধৰণে সজাই লৈছিলো তো তোমালোকে এনেকেও সজাই ল'ব পাৰা x - a এনেকুৱা ধৰণে সজাই ল'ব পাৰা এনেকৈ যদি সজোৱা এই লাইনটো নিলিখিলেও হ'ব আৰু যদি এনে ধৰণে নহজোৱা তেতিয়া হলে ইয়াত এনেকৈ শূন্য হল বুলি লিখি দিব লাগিব তো x + 1 ৰ শূন্য আমি এনে ধৰণে উলিয়াই ল'ব পাৰো x + 1 ৰ শূন্য মানে হল x ৰ মানে চলক ৰাশিটোৰ এনেকুৱা এটা ভ্যালু যেটো ভ্যালু ইয়াত বহুৱাই দিলে এই বহুপদ ৰাশিটো মানে x + 1 ৰ ভ্যালুটো শূন্য হ'ব তো x + 1 কেতিয়া শূন্য হ'ব যেতিয়া x ৰ মান -1 হ'ব তেতিয়া হে ইয়াত -1 যদি বহুৱাই দিও আমি -1 আৰু +1 কেনসেল হৈ 0 হয় নহয় জানো গতিকে x ৰ ভ্যালু -1 বহুৱালে মানে x + 1 টো 0 হয় গতিকে ইয়াত এই বহুপদ ৰাশিটো মানে x + 1 ৰ শূন্য হ'ব -1 তো x + 1 ৰ শূন্য আমি এনেকৈ উলিয়াই ললো যদি এনে ধৰণে সজাই লোৱা তেতিয়া এই লাইনটো নেলিখিলেও হ'ব এই দুটা অপচনেল কোনোবা এটা তোমালোকে ল'ব পাৰা হয় এনেকৈ লিখিব পাৰা নতুবা এনে ধৰণে এইটো লাইন লিখিব পাৰা হল এতিয়া px টো এটো দিয়া আছে যেহেতু আমি a পালো a কিমান পালো x - a হল -1 এতিয়া আমি pa উলিয়াম মানে p -1 উলিয়াম তো ইয়াত x অৰ ঠাইত সবতে -1 বহুৱাই দিয়া -1 কিউব ইয়াত -1 স্কয়াৰ ইয়াত x অৰ ঠাইত -1 আৰু এটো -1 আছে এতিয়া -1 ক কিউব কৰিলো মানে -1 তিনিটা পূৰণ কৰিছো -1 -1 -1 তিনিটা পূৰণ কৰিলে আকৌ -1 হ'ব গতিকে এটো -1 আৰু এটো 2 তাৰ পিছত এটো -1 ক স্কয়াৰ কৰিলো মানে -1 দুটা পূৰণ গতিকে +1 হয় আৰু ইয়াত -1 * -2 +2 হ'ল আৰু এটো -1 হ'ল এতিয়া -1 আৰু +1 কেনসেল কৰা তাৰ পিছত 2 - 1 -2 এফালে +2 আছে +2 আৰু -2 কেনসেল হ'ল 0 হ'ল আমি কি পালো যে p a শূন্য পালো p a কি আছিল ভাগশেষ বা বাকি যেতিয়া হৰণাংক এটা কৰোতে বাকি বা ভাগশেষ নাথাকে তেতিয়া আমি কম যে ই সম্পূৰ্ণৰূপে বিভাজ্য ভাজকটো তাৰমানে ভাজ্যটো সম্পূৰ্ণৰূপে হৰণ যায় মিলি যায় তাৰমানে ভাগশেষ শূন্য থাকে অৰ্থাৎ ভাজকটো কি হ'ব পাৰে ভাজ্যটোৰ এটা উৎপাদক হ'ব গম পালানে গতিকে আমি কি লিখিব পাৰো উৎপাদক উপপাদ্য অনুসৰি gx to px ৰ এটা উৎপাদক হয় বুলি লিখিব পাৰো এনে ধৰণে তোমালোকে বাকি কিটাও চেষ্টা কৰা ইয়াৰ পাছত চোৱা 2.4 ৰ 3 নম্বৰ অংকটো ইয়াত x - 1 px ৰ এটা উৎপাদক হয় বুলি কৈছে আৰু যদিহে হয় তেন্তে প্ৰতিটোৰ ক্ষেত্ৰত k ৰ মান উলিওৱা ইয়া দেখিছা ন k আছে এই k ৰ ভ্যালু কিমান হ'ব তোমালোকক উলিয়াবলৈ দিছে ইয়াত x - 1 px ৰ এটা উৎপাদক হয় বুলি কৈছে আমি উৎপাদক উপপাদ্য মতে পাইছিলো যদি x - 1 px ৰ এটা উৎপাদক হয় তেতিয়া হলে p1 = 0 হ'ব গম পাইছা নহয় x - 1 ৰ শূন্য কি 1 নহব জানো গতিকে p1 = 0 হ'ব x - a px ৰ এটা উৎপাদক হলে pa = 0 হয় উৎপাদক উপপাদ্য অনুসৰি গতিকে ইয়াত a ঠাইত কি আছে 1 আছে গতিকে p1 = 0 হ'ব তো p1 তোমালোকে উলিয়াই দিয়া p1 ইয়াত চোৱা 1 x² ৰ ঠাইত আমি 1² লিখিলো x ৰ ঠাইত কি লিখিলো 1 লিখিলো আৰু k ৰ ঠাইত k লিখিব লাগিব যেটো আমি x ৰ ঠাইতহে 1 বহুৱাইছো শূন্যহে 1 গতিকে এটো আমি এনেকে x ৰ ঠাইত 1 বহুৱালো আৰু k টো k নিচিনাকৈ থাকিব আৰু ইয়াৰ ইকুৱেল 0 হ'ব কিয়নো x - 1 এটা px ৰ উৎপাদক হয় গতিকে p1 = 0 p1 = 0 এতিয়া 1² 1 প্লাস এটো 1 প্লাস k = 0 1 plus 1 2 plus k = 0 k = -2 এনে ধৰণে তোমালোকে k ৰ ভ্যালু
উলিয়াব লাগিব বাকি দুটা দিয়া আছে তিনটা দিয়া আছে 3 নম্বৰ মুঠতে 4টা আছে এটা মই কৰি দিছো বাকি তিনিটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু নোৱাৰিলে মোক জনাবা